নমস্কাৰ। কবিতাৰ শিৰোনাম গৰ্ভনষ্ট। কথা আলতাব হুছেইন। পাঠ দীপশিখা ৰাজকোঁৱৰ। মই কি অপৰাধ কৰিছিলোঁ মা? সময়ৰ আগত ভূমিষ্ঠ কৰি সুন্দৰ ধৰণীখনৰ মুখ নেদেখুৱাই জাবৰৰ দমত দিলা দলিয়াই। এবাৰ নিষ্পাপ মুখখনিলৈ চাই কাউৰী কুকুৰৰ মুখৰ পৰা পৰিত্ৰাণ কৰি গেলা পচা জাবৰৰ দমটোৰ পৰা তুলি কোলাত লোৱা সন্তানৰ মৰম চেনেহ দি। তোমাৰ দৰে মোৰো আশা আছিল মা, সৌন্দৰ্যৰে ভৰা পৃথিৱীখনৰ পোহৰ দেখিবলৈ। কিন্তু সময়ৰ আগত কিয় নষ্ট কৰি দিলা মোৰ এই সোণালী ভৱিষ্যতৰ আশা? মই তোমাৰ গৰ্ভতে আছিলোঁ খাই শুই আনন্দতে। ভৱিষ্যতৰ সপোন লৈ চাই সময়ৰ আগত কৰি ভূমিষ্ঠ কিয় কৰি দিছা মোৰ সোণালী জীৱনটোক ধ্বংস?